আজি বহাগ বিহুৰ চতুৰ্থ দিন। কৰোনা ভাইৰাছৰ বাবে এইবাৰ অসমীয়াই বাপতিসাহোন ৰঙালী বিহুটি ৰাজহুৱাভাৱে উদযাপন কৰিব নোৱাৰিলে। সেইবাবে অসমীয়াই সকলোৱে ঘৰতে থাকি ঘৰৰ ভিতৰতে এপাক বিহু মাৰিছিল। এই দৃশ্য মৰাণৰ প্ৰদীপ গগৈয়ে প্ৰত্যেকটো বিহুতে তেওঁ কইনা পৰিস্মিতা গগৈৰ সৈতে শদিয়াৰ পৰা ধুবুৰীলৈ বিভিন্ন বিহু মঞ্চত কাঁহী ঘূৰোৱা, বিহু নাচ প্ৰদৰ্শন কৰি ভূয়সী প্ৰশংসা বটলাৰ লগতে বিভিন্নজনক নাচৰ প্ৰশিক্ষণ দি এই কলা সংস্কৃতি জীয়াই ৰাখিছে। এইবাৰ শিল্পীগৰাকীয়ে কৰোনা ভাইৰাছৰ সংক্ৰমণৰ বাবে ঘৰতে বন্দী হৈ আছে। শুকুৰবাৰে তেওঁ নিজৰ ঘৰৰ চোতালতে কন্যাৰ সৈতে কাঁহী ঘূৰোৱা নাচ পৰিৱেশন কৰি মনৰ দুখ কিছু পাতলাবলৈ চেষ্টা কৰে। নমস্কাৰ। গোটেই অসমবাসীৰ ৰাইজলৈ আমাৰ আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। ৰঙালী বিহু লগতে আমি আহিছিলোঁ বা আখৰা কৰিছিলোঁ বিভিন্ন মঞ্চত এইবাৰ প্ৰগ্ৰেম কৰিম বুলি বা আমি পৰিৱেশন কৰিম বুলি মঞ্চত, কিন্তু কৰোনা ভাইৰাছ আজি কাৰ ৰূপ ধাৰণ কৰিছে। এই ধাৰণ ৰূপ যি কাৰ ৰূপে আমাক গ্ৰাস কৰি পেলাইছে, যিদৰে আমাক চৰকাৰে নিৰ্দেশনা দিছে, আমি নিৰ্দেশনাক আমি মানি লৈছোঁ। মানি লোৱাৰ কাৰণে আমি ক'তো আমি যাব পৰা নাই। ক'তো আমাৰ দুখ লাগিছে, আমি কেনেকৈ কৰোনা ভাইৰাছটো আমি দূৰ কৰি পঠিয়াওঁ। আমি তাৰ কামনা কৰি আমি প্ৰত্যেকে ঘৰে আবদ্ধ হৈ আছোঁ। প্ৰত্যেকজন ব্যক্তি, প্ৰত্যেকজন শিল্পীয়ে ঘৰৰ ভিতৰত আবদ্ধ হৈ আছোঁ। আমিও ঘৰৰ ভিতৰতে আবদ্ধ হৈ আছোঁ। কিন্তু আজি আমি এই ৰঙালী বিহুটো মনোৰঞ্জনৰ কাৰণে ঘৰতে আবদ্ধ থাকি মোৰ ছোৱালী পৰিস্মিতা গগৈ, তাইক লৈ অকণমান আখৰা কৰিছিলোঁ। আখৰা কৰোঁতে যদি ক'ৰবাত কেনেবা ভুল হৈছে, আপোনালোকে আমাক ক্ষমা কৰিব, মাফ কৰিব। আমি সকলো অসমবাসী ৰাইজলৈ কৰোনা নিৰ্মূলৰ হকে আমি সকলোৱে একত্ৰিত হৈ প্ৰাৰ্থনা কৰোঁ। আমি সকলোৱে ঘৰৰ ভিতৰত থাকোঁ। এই প্ৰাৰ্থনা কৰি মই নমস্কাৰ জনাইছোঁ। ধন্যবাদ। সঁচাকৈ নান্দনিক আছিল এই বিহু নৃত্য। মৰাণৰ পৰা ব্যুৰ' অংশুমান চাহুৰ ৰিপৰ্ট, অসম ফাৰ্ষ্ট।